আৰু ইয়াত আমি মন্দিৰ ফিটিং কৰিব আহিছোঁ বহুত দূৰৰ পৰা। ইয়াত আমাৰে বস্তু, আমাৰ ফাৰ্নিচাৰ ফেক্টৰীৰ পৰা বস্তুকেইটা আহিছে। হেল্ল' নমস্কাৰ বন্ধুসকল, মোৰ নাম দিগন্ত আৰু আজিৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু বিশেষকৈ মই বহুত দিন হ'ল ক'তো ফুৰিব যোৱা নাই, আজি ওলাইছোঁ আৰু ক'ত গৈ আছোঁ আপোনালোকক মই দেখাম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু ব'লক আজিৰ ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। বৰ্তমান আমি মালখিনি লৈ কিনে এটা জেগাত গৈ আছোঁ। বহুত দেৰি হৈ গ'ল, এতিয়ালৈকে ওলোৱা নাই এইবোৰ বস্তু তৈয়াৰী কৰোঁতে। মই আপোনালোকক দেখাইছোঁ কি কি। এইটো এটা মন্দিৰ আৰু কেইটামান বস্তু ফিটিং কৰিবলৈ মন্দিৰখিনি আৰু গাড়ীত লোড কৰিলোঁ আৰু কিছুমান বস্তু লৈ লওঁ যোনটো এক্সট্ৰা লাগিব পাৰে নালাগিব পাৰে, লগত থৈ লওঁ। এইকেইটা আনিব দিছোঁ এটা, এইকেইটা লৈ কিনে আমি এতিয়া ওলাওঁ। বৰ ৰ'দ পৰিছে, একদম গৰম কিনকিনীয়া ৰ'দ। এখন আমাৰ গাড়ী। এতিয়া আমি আহিলোঁ, ক'ত আহিলোঁ? এতিয়া আমি পাইছোঁ ডিৰাগ গেট আৰু কিবা কিবি খাবলৈ আমি লৈ লৈছোঁ। এইটো ঠাণ্ডা গৰম আজি একদম কিনকিনীয়া আৰু আমি ইয়াত ৰখি আছোঁ আৰু দাদাহঁতে গৈছে কাজ বনাবলৈ কাৰণে। ইয়াৰ বহুত টেনশ্যন নিজৰ কথা পাতি আছে। আমি কি কি আনিলোঁ? তেৰেমেৰে আনিলোঁ, তেৰেমেৰে ফেণ্টা এইকেইটা আনিলোঁ। এইকেইটা খাই লওঁ। ৰাতিপুৱা মানে আমি একো খোৱাই নাই আৰু বহুত দেৰি ফেক্টৰী ৰখি এতিয়া আমি বহুত দেৰি পিছত মানে 1টা বজামানত ওলাই আহিলোঁ তিনিচুকীয়াৰ পৰা। এতিয়া আমি ডিৰাগ গেট পাইছোঁ, তাত যাম। এইটো খাই লওঁ। কেতিয়া খোৱা বোৱা হয় গম নাপাওঁ, খোৱা বোৱাটো মালিকে কৰাবই, হ'লেও আমি নিজৰ লৈ লৈছোঁ আৰু পেটটো ফুল হৈ থাকিলে ভাল লাগে ন, নহ'লে একদম ঠাণ্ডা ঠাণ্ডা লাগিব যে। গোবিন্দ কি হ'ল, ক'ত কথা পাতি আছিলি? মাৰ লগত। ইমান টেনশ্যন? ঠিক আছে, এনে ভিডিঅ'টো চাই থাকক আৰু এনেকেই আৰু আমি অলপ চলপ ভিডিঅ' বনাই গৈ আছোঁ। ক'ত গৈ আছোঁ এইটো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব, তেতিয়াহে গম পাব। লাষ্টত আছে যি আছে মজা। বৰ্তমান এতিয়া আমি ভোক লাগি আছে, যাতে আমি কিবা এটা খাই লওঁ। মোৰ মানুহকেইটাক লৈ গৈছোঁ কাম কৰা অঞ্চলত আহিছোঁ। বৰ্তমান এতিয়া আমি আহিলোঁ নামচাইত, এখন নতুনকৈ অপেনিং হোৱা এটা শ্ব'ৰুম আৰু ইয়াত আমি মন্দিৰ ফিটিং কৰিব আহিছোঁ বহুত দূৰৰ পৰা। ইয়াত আমাৰে বস্তু, আমাৰ ফাৰ্নিচাৰ ফেক্টৰীৰ পৰা বস্তুকেইটা আহিছে। তো এতিয়া আমি মন্দিৰটো ফিটিং কৰি লওঁ প্ৰথমে, তাৰপৰা আপোনালোকক দেখাম। ইয়াতে কমপ্লেইন কিছুমান আছিলে, সেইখিনি ঠিক কৰি দিলোঁ আৰু ঠিক কৰি এতিয়া বাজিলে 6:30 আৰু অলপ পিছতে আমি ইয়াৰ পৰা ওলাম। আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু আপুনি যদি মোৰ চেনেলত নতুনকৈ এই ভিডিঅ'ত যদি নতুনকৈ চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। লগ পাম আৰু এটা নতুন ব্লগত। ধন্যবাদ।